সদৌ জাগিৰোড ৰঙালী বিহু সন্মিলনৰ এইবেলি সোণালী জয়ন্তী প্ৰস্তুতি বৰ্ষ অহা ৩ আৰু ৪ বহাগ দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে ৰঙালী বিহু। প্ৰথম দিনা আমন্ত্ৰণমূলক মুকলি বিহুৰ লগতে অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা। আনহাতে দ্বিতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে। লগতে থাকিব বাঁহীবাদক দিলীপ হীৰাৰ পৰিচালিত শ্ৰীভূমি অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। সদৌ জাগিৰোড ৰঙালী বিহু সন্মিলনৰ পৰা আমি জাগিৰোডবাসী আৰু অসমবাসীলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এইবছৰ সোণালী জয়ন্তী প্ৰস্তুতি বৰ্ষ ৩ আৰু ৪ বহাগ ১৭ আৰু ১৮ এপ্ৰিলত আমি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই বিহু ৰূপায়ণ কৰিম জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী ৫০খন পতাকা উত্তোলনেৰে আৰম্ভ হ'ব আৰু তাৰপিছতে আমাৰ বিভিন্ন ইয়াত অনুষ্ঠান থাকিব শ্বহীদ তৰ্পণ আদি কৰি। আৰু প্ৰথম দিনৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰথম দিনা মুকলি বিহু উদ্বোধন কৰিব আমাৰ দিবাকৰ বৰদলৈ, তেখেত তেতেলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক। আৰু তাৰপিছতে বিভিন্ন প্ৰতিযোগিতাৰ লগত আমি আবেলি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিম। এইবাৰ আমি পুতুল সিং তেৰণদেৱৰ নামত আমাৰ মুকলি বিহু আৰু সাংস্কৃতিক মঞ্চখন উৎসৰ্গা কৰিছোঁ। আৰু সাংস্কৃতিক মঞ্চখন উৎসৰ্গা কৰাৰ অৰ্থ হৈছে পুতুল সিং তেৰণদেৱ আমাৰ লগত কেনেধৰণে জড়িত এই সম্পৰ্কে আমি সকলোৱে জ্ঞাত, গতিকে তেখেতক আমি সন্মান জনাব বিচাৰিছোঁ। আৰু সেইদিনা এখন পুস্তিকাও উন্মোচন কৰা হ'ব পুতুল সিং তেৰণদেৱৰ সোঁৱৰণত। আৰু প্ৰথম দিনা আৰু মুখ্য আকৰ্ষণ হৈছে আমাৰ বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা। দ্বিতীয় দিনা আমাৰ বিভিন্ন কাৰ্যসূচীৰ লগতে মূল সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী থাকিব। ইয়াত আমাৰ প্ৰিয়ংকা ভৰালী আৰু শ্ৰীভূমি অসম দিলীপ হীৰাৰ নেতৃত্বত দলে অংশগ্ৰহণ কৰিব। এইখিনি হৈছে আমাৰ দ্বিতীয় দিনৰ সাংস্কৃতিক কাৰ্যসূচী। আৰু আমাৰ সেইদিনা খেল ধেমালি পৰিচালনা কৰিব অৰ্পিতা গোষ্ঠীয়ে। আৰু প্ৰথম দিনৰ যি আমাৰ এইটো থাকি গৈছে আমাৰ যি চিত্ৰাংকন প্ৰতিযোগিতা, সেই চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা কৰিব আমাৰ সৃষ্টি মহিলা স্বেচ্ছাসেৱী অনুষ্ঠানে। আৰু এইখিনিতে মই এটা কথা আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে আমাৰ এইবাৰ যিহেতু সোণালী জয়ন্তী প্ৰস্তুতি বৰ্ষ, গতিকে অহাবাৰলৈ আমাৰ সোণালী জয়ন্তী ৰূপায়ণ হ'ব বৰ্ষ হিচাপে। আৰু সোণালী জয়ন্তী বৰ্ষত আমাৰ প্ৰধান আকৰ্ষণ হ'ব, আমি এইবাৰ সিদ্ধান্ত লৈছোঁ যে জুবিন গাৰ্গ আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ। ইতিমধ্যে আমাৰ সিদ্ধান্ত লোৱা হৈছে আৰু আমাৰ যোগাযোগো কৰা হৈছে। গতিকে এইখিনি কথা আপোনালোকক জনাই থ'লোঁ। আৰু আমাৰ এই 2 দিনৰ কাৰ্যসূচীত আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আৰু আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ থাকে আমাক জনাব, যাতে আমি সকলো জাতি জনগোষ্ঠীয়ে একেলগে মিলি এখন মঞ্চত আমাৰ এই ৰঙালী বিহুটি উদযাপন কৰি অসমৰ একতা বজাই ৰাখিব পাৰোঁ। দুদিনীয়া কাৰ্যসূচীৰ সকলো অনুষ্ঠানতে ৰাইজৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰিছে উদযাপন সমিতিয়ে। ব্যুৰ ৰিপৰ্ট, নতুন সংবাদ।